ভোট গ্ৰহণ প্ৰক্ৰিয়া একেবাৰে সহজ আৰু চিন্তামুক্ত ৰূপে সম্পন্ন কৰিব পৰা এটা কৌশলৰ বিষয়ে মই আপোনালোকক ক'বলৈ ওলাইছোঁ। এই কৌশল খটুৱালে আপোনালোকে একেবাৰে সহজে ভোট গ্ৰহণ সম্পন্ন কৰি আহিব পাৰিব। ভোট গ্ৰহণৰ আগদিনা ৰাতি আপোনালোকে যেতিয়া ভোট গ্ৰহণ কেন্দ্ৰত কটাব, সেই ৰাতি আপোনালোকৰ টীমটো একেলগে বহি লওক। বহি লৈ সকলো ফৰ্মছ আৰু এনভেলপছ উলিয়াই লওক। ছেকেণ্ড পুলিং অফিচাৰৰ দায়িত্বত থাকিবলগীয়া ভোটাৰ শ্লিপবিলাকৰ টপ লেফ্ট কৰ্নাৰত ডিষ্টিংগুইছিং চিলটো মাৰক আৰু 1 নম্বৰ কলমত 1-2কে লিখি প্ৰায় 80% শ্লিপত আপোনালোকে চিৰিয়েল নম্বৰখিনি এফালৰ পৰা লিখি যাওক আৰু তলত ছেকেণ্ড পুলিং অফিচাৰে চহী কৰি থওক। এই ধৰণে চহী কৰি আপোনালোকে ভোটাৰ শ্লিপখিনি চিৰিয়েলি থৈ যাব। সেই একেধৰণে ৰেজিষ্টাৰ অফ ভোটাৰত প্ৰথম কলমটোত 1, 2, 3কে চিৰিয়েলি 80% মান চিৰিয়েল নম্বৰ দি থ'ব আৰু প্ৰত্যেকখন ফৰ্মতে পূৰাবলগীয়া নেম অফ লেজিছলেটিভ এছেম্বলি কনষ্টিটুৱেঞ্চি এইটো ফিল আপ কৰিব, নাম্বাৰ এণ্ড নেম অফ পলিং ষ্টেচন এইটো ফিল আপ কৰিব, পাৰ্ট নং অফ ইলেক্টৰ ৰোল এইটো ফিল আপ কৰিব, ডেট অফ পোল এইটো ফিল আপ কৰিব। প্ৰত্যেকখন ফৰ্মতে ফিল আপ কৰিবলগীয়া এই উমৈহতীয়া কথাখিনি আপোনালোকে ফিল আপ কৰি আগদিনাই সম্পূৰ্ণ কৰি থৈ দিব। সেই একেধৰণে যিবিলাক এনভেলপ আছে, প্ৰত্যেকটো এনভেলপতে নাম্বাৰ এণ্ড নেম অফ এছেম্বলি কনষ্টিটুৱেঞ্চি এইটো লিখি থ'ব, নাম্বাৰ অফ পলিং ষ্টেচন এইটো লিখি থ'ব আৰু নেম অফ দি পলিং ষ্টেচন এইটো লিখি থ'ব আৰু তলত প্ৰিজাইডিং অফিচাৰে চহী কৰি প্ৰত্যেকটো চহীৰ লগতে ডিষ্টিংগুইছিং চিলটো মাৰি থ'ব। যিটো এনভেলপ ফিল আপ কৰিব, সেই এনভেলপটোত সোমোৱাবলগীয়া সংশ্লিষ্ট ফৰ্মখনো সেই একেধৰণে ফিল আপ কৰি থ'ব। উদাহৰণস্বৰূপে এখন 17A উদাহৰণস্বৰূপে এইটো 17A এনভেলপ আৰু তাৰ লগতে এই 17A ফৰ্মখন আপোনালোকে ফিল আপ কৰি আগদিনাই সম্পূৰ্ণ কৰি থ'ব আৰু তলত প্ৰিজাইডিং বিষয়াই চহী আৰু ডিষ্টিংগুইছিং চিলটো মাৰি থ'ব। একেধৰণে প্ৰত্যেকটো এনভেলপতে আপোনালোকে এইখিনি ফিল আপ কৰিব আৰু সেই এনভেলপটোত ভৰাবলগীয়া ফৰ্মখনতো এইখিনি আগতীয়াকৈ ফিল আপ কৰি থ'ব। উমৈহতীয়া কামখিনি আগতীয়াকৈ কৰি থ'ব আৰু এই ধৰণে কৰাৰ পিছত প্ৰত্যেকখন ফৰ্ম সংশ্লিষ্ট এনভেলপটোৰ লগত পিন আপ কৰি থৈ দিব। এই ধৰণে পিন আপ কৰি থ'লে আপোনালোকে পিছদিনা অন্তৰ্ভুক্ত কৰিবলগীয়া কথাখিনি নিৰ্দিষ্ট ঠাইত অন্তৰ্ভুক্ত কৰিব আৰু আপোনালোকে লগে লগে খামটোত ভৰাই যাব আৰু এই ধৰণে কৰি থ'লে আপোনালোকে খুব কম সময়ৰ ভিতৰতে ভোটিং প্ৰক্ৰিয়া সমাপন কৰিব পাৰিব আৰু আপোনালোকে ভোট গ্ৰহণৰ সামগ্ৰী জমা দিওঁতে কোনো অসুবিধা নোহোৱাকৈ সহজে জমা দিব পাৰিব। ধন্যবাদ।